মোৰ এটিটা পাঠ কৰিবলৈ আকৌ কবিতাৰ শিৰোনাম চিঠিবোৰ ঘূৰাই নুখুজিবা। কবি প্ৰণৱ কুমাৰ বৰ্মন। চিঠিবোৰ ঘূৰাই নুখুজিবা। চিঠিবোৰ নাথাকিলেও যলৈকে যাব খুজিছা তুমি যাব পাৰিবা, যিহেতু তুমি যাম বুলি ভাবিছা। তুমি যাবা যলৈকে, তাত চিঠিবোৰৰ ঠিকনা হ'ব চাই। মই কিদৰে সহ্য কৰিম অপমিত্ৰ চিঠিবোৰ ঘূৰাই নুখুজিবা। প্ৰথম চিনাকিৰ পিছৰ প্ৰথম চিঠিখনত তোমাৰ আঙুলি কঁপিছিল। দ্বিতীয় চিঠিখনত সম্বোধন সলনিৰ অনুমতি লৈছিলা তুমি। তৃতীয় চিঠিখন তোমাৰ টোপনিহীনতাৰ উপাখ্যানেৰে ভাৰাক্ৰান্ত আছিল। চতুৰ্থখন চিঠিত তুমি আৱিষ্কাৰ কৰিছিলা নিজকে, যে তুমি নিঃসংগ, তুমি বিষণ্ণ, তুমি শূন্য। ইখনৰ পিছত সিখন চিঠিত তুমি তোমাক পচাই পেলাইছিলা, ঠিক আঘোণৰ পথাৰখনৰ দৰেই। সেই চিঠিবোৰ প্ৰিয়জনৰ দৰেই মোৰ ড্ৰয়াৰত সযতনে আছে। মোৰ দিন যাপনত চিঠিবোৰে তোমাৰ অভাৱকে পূৰণ কৰিছে। চিঠিবোৰেই মোক দিছে, আৱেগ দিছে, চুমা দিছে, স্বপ্ন দিছে। চিঠিবোৰেই মোক জীৱন দিছে, গুণগুণাই গান শুনাইছে। ৰাতিপুৱাৰ চাহকাপ চিঠি, ৰাতিপুৱাৰ খবৰ কাগজ চিঠি, ৰাতিৰ শুভৰাত্ৰি চিঠি, ফুলি থকা বাগিচাখন সিও চিঠি, আৰু চিঠিতে তোমাৰ উপস্থিতি মোৰ চৌপাশত। চিঠিবোৰ ঘূৰাই নুখুজিবা। এখন চিঠিত তুমি লিখিছিলা যে কুঁৱলীৰ এটা বন্দৰত তুমি মোৰ চকুশালি কেৱল দেখিছিলা। বসন্তৰ ৰাস্তাবলত তুমি দেখিছিলা মোক আঁঠুত মূৰ গুজি বহি থকা। তাৰ পৰাই তুমি ধাৰণা কৰিছিলা মই আপাত চঞ্চল, ভিতৰি বিষণ্ণ মানুহ। ইমান দীঘল চিঠিবোৰ তুমি কি গৰজত লিখিছিলা? পৰীক্ষাৰ সময়তো লিখিছিলা? ক'ব নোৱাৰা বহুত কথাই তুমি চিঠিত আঁকিছিলা আখৰেৰে। উজ্জ্বল ৰাতিপুৱাৰ দৰে চিঠিবোৰে মোক হেৰাব ধৰা দিনবোৰক বান্ধি ৰাখিছে। চিঠিবোৰ তুমি ঘূৰাই নুখুজিবা। কিছুমান চিঠি আছিল অভিমানী, মুখ উন্দোলাই ৰোৱা যেন উচুপি উচুপি। কিছুমান আছিল সতৰ্কীকৰণ জীৱনৰ, কিছুমানত সাইতাল এজুৰি ওঠ। প্ৰতিখন চিঠিৰে মই আছিলোঁ একমাত্ৰ প্ৰেমিক। তুমি চিন্তা নকৰিবা, তোমাৰ চিঠিবোৰৰ ভৱিষ্যতক লৈ চিঠিবোৰ মোৰ ড্ৰয়াৰত সযতনে আছে। চিঠিবোৰ মোৰ আত্মা আৰু জীৱনৰ ৰূপনাম। চিঠিবোৰ ঘূৰাই নুখুজিবা।